फैगौ 2 बोसोराव बिटिआर ओनसोलनि सोलोंथाइनि थासारिया सोलायगोन। मैं आशा करिছোঁ 2 বছৰ মানৰ ভিতৰত কমপ্লিটলি বিটিআৰ অঞ্চলৰ শিক্ষাৰ যিটো পৰিৱেশ সেইটো সলনি হৈ যাব। বিটিআৰৰ 200 সিঙ্গেল টিচাৰ দङ। স্যাৰ খালি নাই, সিঙ্গেল টিচাৰ আছে। আমাৰ বিটিআৰত প্ৰায় 600 সিঙ্গেল টিচাৰ আছে, কিন্তু আমাৰ যিটো আছে 1200 পোষ্টৰ কাৰণে এসআইও হ'বলৈ গৈ আছে। এই এসআইটো হোৱাৰ লগে লগে আমি 1200 টিচাৰ পাম। बर' आरो असमिया बिजोंनि भेन्सार फरायसालिफोरखौ बिटिआर गोरोबथानि 6.3 दफायाव मख'नाय बायदियै सोरखारि खालामनाय जागोन। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बिबुंथि। এই যে 6.3 ক্লজটো বিটিআৰ যিটো চুক্তিত আছিলে, সেই ক্লজ মতে বিটিআৰৰ ভিতৰৰ যিখিনি বড়ো মিডিয়াম, অসমীয়া মিডিয়াম বিদ্যালয়, অপ্ৰাদেশিকৃত যিটো বিদ্যালয় আছে, এইবিলাক নিড বেছত মানে যেনেকৈ ৰাইট টু এডুকেশ্যন এক্টত যেনেকৈ আছে 1 কিলোমিটাৰত এখন LP স্কুল থাকিব লাগিব, 3 কিলোমিটাৰত ME স্কুল আৰু 5 কিলোমিটাৰ 7 কিলোমিটাৰত হাই স্কুল। এই ৰাইট টু এডুকেশ্যন পলিচিৰ মতে স্কুল আছে নে নাই এইটো চাই পেলাই য'ত স্কুল লাগে সেই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা প্ৰস্তাৱ ৰখা হৈছিলে। আৰু ইয়াৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2খন কলেজ আমাৰ কাউন্সিলক প্ৰভিন্সিয়েলাইজ কৰিবলৈ দিছে, ষ্টেটে ফাণ্ডিং কৰিব। ঠিক তেনেধৰণে আমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলতো চাবলৈ দিছে যে কোনটো বিদ্যালয় তেনেকুৱা মানে আমাৰ ৰাইট টু এডুকেশ্যন এক্ট মতে প্ৰাদেশিকীকৰণ কৰিব পৰাকৈ মানে নিড বেছ স্কুল হিচাপে আহিব। दिनै उदालगुरि जिल्लायाव फरायसालिनि नायगिदिंगिरि आरो जिल्लानि सोलोंथाइ मावख'गिरि नमाखौ बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवनानै होयो। गोदान नमा बेखेवनाय बे हाबाफारियाव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारीजों लोगोसे उदालगुरि जिल्ला सोलोंथाइ बिफाननि मावख'गिरिफोर आरो माखासे दैदेनगिरिफोरा बाहागो लायो। मख'जाथावदि बे हाबाफारिनि गेजेरजों फैगौ 2 बोसोराव बिटिआर ओनसोलनि सोलोंथाइनि थासारिया सोलायगोन। बिटिआराव 200 सिंगेल टिचार दङ, नाथाय जों बावैसो साननि उनावनो गोदानै 1200 फोरोंगिरि मोननो थांगासिनो, अब्लानो गासैबो डाबल टिचार जाजोबगोन। बर' आरो असमिया बिजोंनि भेन्सार फरायसालिफोरखौ बिटिआर गोरोबथानि 6.3 दफायाव मख'नाय बायदियै सोरखारि खालामनाय जागोन होननानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा फोरमायो। लोगोसेनो खायसे फरायसा आरो लाइमोनफोरखौ ड्राग्सनि गोहोम गोग्लैनायखौ नुनो मोन्दों, नाथाय बेखौ फोसाबनो हायैनि जेबो खोथा गैया। बेनि हेंथायै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया गोख्रों राहा लानायनि खोथा बुंनायनि उनाव एसेब्लाबो खमायनायखौ नुनो मोन्दों। उदालगुरि जिल्लानि खना खनला खायसे जायगायाव बेनि जेंनाया जाबाय थादों होनना जों मिथिना मोन्दों। बेनि थाखाय जिल्ला खुंथायखौ गोख्रों राहा लानो बिथोन होनाय जादों आरो खुंथाय आरो रायजोफोरखौ लाफानानै ड्राग्सनि जेंनाखौ फोजोबस्रांनो नाजागोन होननानै উদালগুৰিত ইণ্টিগ্ৰেটেড যিটো IS অফিচ আছে এইটো অপেনিং কৰা হ'ল আৰু আজিৰ পৰা ইয়াত অফিচ বহিব। আমাৰ কাৰণে এটা ভাল খবৰ, কাৰণ শিক্ষাৰ যিবিলাক এজেণ্ডা এইটো লৈ পেলাই আমি কাম কৰি আছোঁ। শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে বহুত ক্ষিপ্ৰতাৰে আমাৰ চৰকাৰখনে কাম কৰি আছে আৰু এনেকুৱা সময়ত আমি ইমান সুন্দৰ এটা অফিচ ইয়াত যেটো পাবলৈ আজি সক্ষম হৈছোঁ, ইয়াৰ কাৰণে বহুত ভাল হৈছে। উদালগুৰি জিলাত বৰ্তমান শিক্ষাৰ সমস্যাবিলাক যথেষ্ট অৰ্গেনাইজ কৰিলে। বৰ্তমান আমাৰ যিটো টিম আছে সেই টিমে বহুত ভালকৈ কাম কৰি আছে। আগৰ সময়বিলাকত অলপ লিজাৰবিলাক আপছ এণ্ড ডাউন হৈ আছিলে। মই আশা ৰাখিছোঁ অনাগত দিনত উদালগুৰিৰ ৰিজাল্টবিলাকো ভাল হ'ব। এণ্টায়াৰ ওদালগুৰি জিলাত সকলো ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষাত যেনেকৈ সংস্কাৰ আনিছে, একে সংস্কাৰ বিটিআৰ অঞ্চলতো আমি আনিবলৈ চেষ্টা কৰিছোঁ আৰু KG to PG সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পাব পাৰে, ইয়াৰ কাৰণে শিক্ষকসকলক ট্ৰেইনিং প্ৰদান কৰা, পৰ্যাপ্ত পৰিমাণৰ শিক্ষক মানে নিযুক্তি কৰি সকলো স্কুলত ৰেচনেলাইজেশ্যন কৰা, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ঠিক কৰি দিয়া, এই সকলো কামতে আমি এতিয়া লাগি আছোঁ। মই আশা কৰিছোঁ 2 বছৰ মানৰ ভিতৰত কমপ্লিটলি বিটিআৰ অঞ্চলৰ শিক্ষাৰ যিটো পৰিৱেশ সেইটো সলনি হৈ যাব। ড্ৰাগছ এডিক্টেড নহয়।
নহয় কিছুমান ষ্টুডেণ্ট বা কিছুমান ইউথবিলাকে ড্ৰাগছৰ প্ৰতি এটা আসক্তি বা ড্ৰাগছৰ মানে কবলত পৰা দেখিবলৈ পাইছোঁ আৰু সেইটো এনেকুৱা নহয় যে সেইটো ৰিপাৰেবল নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাগছৰ এগেইনষ্টত যিটো তেখেতৰ যুদ্ধ ঘোষণা কৰিলে সেই সময়ৰ পৰা যথেষ্ট আমাৰ এইটো মানে কণ্ট্ৰলত আহিছে কিন্তু আমাৰ ওদালগুৰি জিলাত কিছুমান চুকে কোণে এই প্ৰব্লেমবিলাক চলি আছে ইয়াৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ সকলোকে ইয়াত মানে সজাগ কৰি দিয়া হৈছে আমি এতিয়া এই মাহতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন সকলো ডিপাৰ্টমেণ্ট আৰু ৰাইজক লৈ পেলাই এটা সভা কৰিম ওদালগুৰিত আৰু ইয়াৰ পিছত আমাৰ এই অঞ্চলত কোনে ড্ৰাগছ ছাপ্লাই দিয়ে ইয়াৰ ওপৰত আৰু বেছিকৈ কেনেকৈ কঠোৰ হ'ব পাৰোঁ আৰু কোন শ্ৰেণীৰ আমাৰ ইউথবিলাকে এই মানে ড্ৰাগছৰ কবলত পৰিছে তেখেতসকলক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় ইয়াৰ কিছুমান ব্যৱস্থা আমি হাতত ল'ম ছাৰ খালী নাই ছিংগল টিচাৰ আছে আমাৰ বিটিআৰত প্ৰায় 600 ছিংগল টিচাৰ আছে কিন্তু আমাৰ যিটো আছে 1200 পষ্টৰ কাৰণে SIO হ'বলৈ গৈ আছে এই SIOটো হোৱাৰ লগে লগে আমি 1200 টিচাৰ পাম আৰু ইয়াৰ লগতে হাইস্কুলতো পাম চ' এই টিচাৰখিনি পালে মই আশা কৰিছোঁ চব স্কুলতে মানে ডাবল টিচাৰ হৈ যাব যিবিলাক অপ্ৰাদেশিক বিদ্যালয় আমাৰ ওচৰত আহি সুধি আছে কথাটো কি ধৰণে লৈছে আপোনালোকে তাৰ স্কুলটো প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে 2011ত এটা আইন হ'ল 2013ত এটা এমেণ্ডমেণ্ট কৰা হ'ল তেনেকুৱা বিভিন্ন পলিচি লৈ পেলাই পৰ্যায়ক্ৰমে স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰি আছে এই যে 6.3 ক্লজটো বিটিআৰ যিটো চুক্তিত আছিলে সেই ক্লজ মতে বিটিআৰৰ ভিতৰৰ যিখিনি বড়ো মিডিয়াম অসমীয়া মিডিয়াম বিদ্যালয় অপ্ৰাদেশিকৃত যিটো বিদ্যালয় আছে এইবিলাক নিড বেছত মানে যেনেকৈ ৰাইট টু এডুকেশ্যন এক্টত যেনেকৈ আছে 1 কিলোমিটাৰত এখন LP স্কুল থাকিব লাগিব 3 কিলোমিটাৰত ME স্কুল আৰু 5 কিলোমিটাৰ 7 কিলোমিটাৰত হাই স্কুল এই ৰাইট টু এডুকেশ্যন পলিচিৰ মতে স্কুল আছেনে নাই এইটো চাই পেলাই য'ত স্কুল লাগে সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা প্ৰস্তাৱ ৰখা হৈছিলে আৰু ইয়াৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2খন কলেজ আমাৰ কাউন্সিলক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ দিছে ষ্টেটে ফাণ্ডিং কৰিব ঠিক তেনেধৰণে আমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলতো চাবলৈ দিছে যে কোনটো বিদ্যালয় তেনেকুৱা মানে আমাৰ ৰাইট টু এডুকেশ্যন এক্ট মতে প্ৰাদেশিকীন কৰিব পৰাকৈ মানে নিড বেছ স্কুল হিচাপে আহিব চ' সেইটো আমি চাই আছোঁ গতিকে ইয়াত অসমীয়া মিডিয়ামে নহয় বুলি তেনেকুৱা একো নাই বড়ো মিডিয়াম অসমীয়া মিডিয়াম য'ত যি সমস্যা এইটো লাহে লাহে পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ চেষ্টা কৰি আছে কিন্তু ইমানেই প্ৰব্লেমটো বেছি যে আজি বহুত স্কুল আছে যিসকল স্কুলে ৰাতাৰাতি জন্ম হোৱা বহুত স্কুল আছে য'ত এনৰলমেণ্ট নাই তেনেকুৱা বহুত স্কুল আছে চ' আজি যিবিলাক স্কুল একদম নিড বেছ এনৰলমেণ্টো আছে প্ৰয়োজনো আছে সেই স্কুলখিনি লাহে লাহে হৈ যাব কিন্তু যিখিনি নাই সেইখিনিও লাইনত আহি যায় তো তেতিয়া মানে চৰকাৰে যিটো ৰুল আছে যিটো গাইডলাইনছ আছে সেইটো ফ'ল' কৰি পেলাই সেইটো কৰিব নোৱাৰা হৈ যায় তো সেইকাৰণে আপোনালোকে কোঅপাৰেট কৰক লাহে লাহে স্কুলবিলাক কেনেকৈ প্ৰাদেশিকৰণ কৰিব পাৰে ইয়াৰ কাৰণে আমি আগবাঢ়ি যাম